নমস্কাৰ, গণেশ দত্ত আসাম নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গুৱাহাটী মহানগৰীৰ এখন বিয়ালৈ আৰু বিয়াৰ আচলতে আজি ৰিচিপশ্যন পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আহিয়েই মই এই বিয়াখনত এক ব্যতিক্ৰম দৃশ্য দেখিলোঁ, যিটো দৃশ্য দেখিলে আপুনিও তবত মানিব। মই কাহানিও নেদেখা এক দৃশ্য দেখিলোঁ যে বিয়াখনত কিছুমান সজাই থোৱা বস্তু আছে। এয়া সজাই থোৱা বস্তুবিলাক দেখাইছোঁ। এয়া ফেঁচা, গণেশ, বিভিন্ন ধৰণৰ ফুল, মাছ এনে ধৰণৰ আছে। আচলতে যি সময়ত নেকি প্লাষ্টিকৰ প্ৰয়োগৰে আমাৰ চৌদিশে চানি ধৰিছে, সেই সময়ত কিন্তু এইবিলাক প্লাষ্টিক নহয়, বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা তৈয়াৰী এই সামগ্ৰীবোৰ, এই ফুলবোৰ আচলতে শাক পাচলিৰ পৰা তৈয়াৰী। কেনেধৰণে তৈয়াৰ কৰিছে, কি কৰিছে জানিবলৈ আমি যাব ওলাইছোঁ। এই বস্তুবোৰ যোনে বনাইছিলে তেওঁৰ ওচৰলৈ আহক, আমি তেওঁৰ ওচৰলৈ যাওঁ, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। এই ফেঁচাটো আৰু এই গণেশ, এইটো কিহেদি বনোৱা? এইটো অকল নাইফ আৰু এইটো মাছ, এইটো মাছ, এইটো পানীলাও দি বনোৱা গৈছে একচুৱেলি। আৰু এইবিলাক কি বস্তুটো? এইবিলাক চব ভেজিটেবল হয়। কি কি ভেজিটেবল আছে কোৱা? এইটো আপোনাৰ মূলা আছে। এক মিনিট অঁ, এইটো আপোনাৰ মূলা আছে। মূলা দি বনাইছা? মূলাটোত এইটো উজালা কালাৰ দিয়া হৈছে। অঁ, এইটো গাজৰ। আৰু এক মিনিট অঁ, এইটো আছে আপোনাৰ শালগম। আচ্ছা, শালগম আৰু শালগম মানে ওলকবি নেকি? নাই ওলকবিটো এইটো কালাৰ দিয়া গৈছে। আচ্ছা, হালধীয়া কালাৰটো দিয়া। ওলকবিটো হালধীয়া নাথাকে? ওলকবিটো হালধীয়া নাথাকে? ওলকবি হালধীয়া কালাৰটো মাৰি দিয়া হৈছে। আচ্ছা, আৰু ৰঙাটো বিট। আৰু কি কি আছে? আৰু আইটেমটো বহুত আছে, কিন্তু এদিনতো নোৱাৰি। আজি তাৰমানে 2 জেগাত আছিলতো। তোমাৰ নামটো কি? মোৰ নাম জিয়াউৰ ৰহমান। হা, জিয়াউৰ ৰহমান। ক'ত ঘৰ? আমাৰ ঘৰ কুন্তলি। আচ্ছা, কিমান দিনৰ পৰা এইটো কাম কৰি আছা তুমি? এইটো আমি 2009ৰ পৰা কৰি আছোঁ। তুমি এই বিদ্যাটো ক'ৰ পৰা শিকিছা? এইটো মোৰ আব্বাই কৰিছিল ফাৰ্ষ্টত, তাৰ পৰা শিকিছিলোঁ। আৰু এই যে এইটো গাজৰেদি বনাইছে ন? নাই, এইটো কি বুলি কয়? ওলকবি দি? কেইটা ওলকবি লাগিছে এটা? নাই, এটা ওলকবিত এটা ফুলেই হয়। এটা ওলকবিত এটা ফুল হয়। আৰু এইটো বিটটো এটা দিয়ে হয়? এটা বিট দিয়ে। কিমান সময় লাগে তোমাক? এটা ফুল বনাওঁতে মোটামুটি ধৰক 40 ছেকেণ্ড। মাত্ৰ 40 ছেকেণ্ডত হৈ যায়? তোমাৰ ইয়াতে কাম এইখিনিয়ে নে আৰু কিবা কাম কৰা? আৰু আছে, আমাৰ প্লেট কাউণ্টাৰ আছে, আৰু আব্বাই লয়, কেটাৰিং লয়, গোটেই পাৰ্টিটো লয়। এই মাছটো কি মাছ? মাছটো এইটো ৰৌ মাছ বুলি দেখাত যেন লাগিছে। ৰৌ মাছ যেন লাগিছে। পানীলাও দি বনাইছা? পানীলাও। এনেই তোমালোকৰ এই তেওঁৰ মালিকজনৰ নাম কি বা কোম্পানীটোৰ নাম কি? নাই, মালিকজনৰ নাম মানে তেনেকৈ আমি হেৰি নকৰোঁ। তাৰমানে ইহঁতে ডাইৰেক্টলি কণ্টেক্ট নকৰে। ইহঁতৰ মেনেজাৰবিলাকে আমাক কণ্টেক্ট কৰে। আবুল নামৰ ল'ৰাটোৱে মোক মাতিছে। ল'ৰাটো মাতিছে, তুমি এইখিনি কৰি দিব লাগে? তোমাক যদি মাতা হয় বেলেগত, তোমাক কিমান টকা ল'ব এইখিনি বনাই দিওঁতে বস্তু? আমি একচুৱেলি এইবিলাক চালাড ডেক'ৰেশ্যন কৰোঁ। যদি আপুনি লয়েষ্ট লয় 3000 টকা দিব লাগে। 3000 টকাত কি কি বনাই দিবা তুমি? আৰু যদি আইটেম বেছি হয় আৰু ওপৰত যাব। 3000 টকাত তুমি কি বনাই দিবা? এতিয়া আপোনাক ফাৰ্ষ্টত আপোনাক কেটেলগ দিম, আপোনাৰ যিটো পচন্দ হয় সেইমতে কাম কৰা হয়। নাই, এতিয়া আজি যিখিনি আইটেম বনাইছা, কেইটামান আইটেম বনাইছা? আজি এইখিনি 3000 টকা। 3000 টকাত? তাৰমানে বস্তুবিলাক কোনে দিছে? বস্তুবিলাক মালিকৰ। এইবিলাক ওলকবি চব মালিকৰ? ৰং চংখিনি? ৰং চং মানে এইটো আমাৰ লগতেই থাকে। আমি যিহেতু প্ৰফেশ্যনেল ৰং চং এইবিলাক থাকে। আৰু এইটো কি? এইটো আপোনাৰ পিঁয়াজৰ হলি। সতেজ পিঁয়াজ? আৰু এইবিলাকতো সতেজে ন? নাই, এইটো আপোনাৰ অৰিজিনেল গছৰ পাত। আৰু এইবিলাক কি? এইবিলাক ৰঙালাও। সেইটো চাইডৰ পৰা উঠাওক। আচ্ছা, এইবিলাক ডিজাইন। এইটো কি? এইটো ৰঙালাও। তলৰ ৰঙালাও। এইটো কি বনাইছা? এইটো তাৰমানে ফুলবিলাক থকাৰ কাৰণে। ফুলবিলাক থকাৰ কাৰণে। চাই এইটো ইমান
ইমান ধুনীয়া যে লাগিছে এইটো কিহেদি বনাইছা এইটো আপোনাৰ ফেঁচা হয় নহয় এই তলত 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 এইটো হয় এইটো ৰঙালাও ৰঙালাও দি বনাইছা এটা ৰঙালাও লাগে আৰু এইটো এইটো ৰঙালাও নেকি এইটো ৰঙালাও এইটো কি বনাইছা এইটো ফুলদালি আৰু এইটো আমাৰ ই তৰমুজ তৰমুজৰে বনাইছা এই গণেশটো তৰমুজ আৰু এইটো পানীলাও এই বিয়াখনতে আমি দেখিছোঁ দৰঙৰ সন্তান কিছুসংখ্যকে গুৱাহাটী মহানগৰত গৈ বসবাস কৰিছে কিন্তু তেওঁলোকে একেলগে আছে আৰু লগতে ইয়াৰ নৃত্যত মতলীয়া হৈছে বিয়ালৈ অহা বিভিন্নজন আহক আমি অলপ নৃত্য উপভোগ কৰোঁ